सबसे स्वागत है এতিয়া যাবলৈ হৈ গ'ল নাৰটিয়াং সাইড মানে জুৱাই পাৰা এতিয়া নাৰটিয়াং সাইডত যাম আৰু তাতে আমাৰ ডিউটি বহিলে তো ৰুমটো বহুত ভাল ৰুম আছিল তো এবাৰ ৰেড বল আৰু তাৰ ৰুমটো কেনেকুৱা আপোনালোকক দেখাইছো চাৰি কমৰ ভিডিঅ'টো স্কিপ নকৰা আৰু যাছো আগ লাগে বস্তুটো আমি কৰাই লৈ যাওঁ তেতিয়া চাৰি কম চাই থাক ভিডিঅ'টো শেষ হ'লে এনেকৈ ফাইনেলি পূৰা মানে ভৰাই গাড়ী ফূৰ্তি হৈ গ'ল মাল চাপ চব আৰু আহি আছে এইভাগে আৰু বাল্টিংবিলাক চব ইয়াতে গাড়ী ফুল হৈ গ'ল পিছৰ আৰু আমি পৰা এতিয়া যাব লাগিল দোসৰা ৰুম দেখনে के लिए সো দেখা হৈছে আপোনালোকে পূৰা ভিতৰত মালে মাল হৈ গ'ল ইয়াৰ মানুহ বহিব আৰু মই বহিম কিবাকে তাৰ বহিব গাড়ী ফুল আৰু বস্তু আহি আছে নেকি নাজানো দেই সো ফাইনেলি আৰু আপোনালোক ৰখাই আছোঁ ডাইৰেক্ট ৰুমটো তো চাই থাকিব ৰুমটো আপোনালোকে সো পূৰা ৰেডি আহিব na 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 ra na da na re na na ne hey na 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 ra na da na re na na ne monole ubhoti ahelo rali ture mure tieti dhemali asilu ture moromote kheli muru bhal lage take khubori o খেলি সেই দিনবোৰ নেপাও বিচাৰি আজি সকলোৱে মস্কুল 1 2 3 4 সবে মিলি হাৰি পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি সৰুতে শিকিছিলো সবে আমি ভাই ভনী তথাপি হাতত বান্ধা নাই মোৰ কোনো ৰাখি আবা আবা কাবাডী চুৱা চুই চুৰ পুলিচ দেউতাৰ পিঠিত উঠি কেতিয়াবা দিও মালিচ কৰি দিও কেতিয়াবা দেউতা জোতা পলিচ পাৰ হল বয়স এতিয়া তাৰ 48 এনেকে কেনেকে পাৰ কৰো জীৱন হাকো কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকো হনৱালি শৈশৱ দিনবোৰ সব এৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি হনৱালি শৈশৱ দিনবোৰ সব এৰি সময়ো নৰখে ৰাখিবও নোৱাৰো ধৰি কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে কথা দিলো আজি আনিমে আজুৰি তোৰে সপোনকে আগলে হবি তই মোৰ পৰিচয় আৰু লাগিছে কি না 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 ৰা না না ৰে ৰা না নে না 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 ৰা না না ৰে ৰা না নে মনলে উভতি আহে লৰালি তোৰে মোৰে তিয়েতি ধেমালি লৰালিৰে হেৰুৱা শুনোৱালি দিনবোৰ আহিলে মনলে হওঁ থৌ কিবা থৌ ৰৈ ভাবি সেইদিনৰে সেই ধেমেলীয়া খেলবোৰ হৃদয়ৰ ঘাটতে নিতে খুন্দিয়াই ঢৌবোৰ মনবোৰ উৰি আজিও যেন ঘূৰি যায় ক্ষণে প্ৰতি পলে আজি অতীতক ঘূৰিয়াই 2 টকাৰ আইচক্ৰীম বন মিক্সাৰ মায়ে দিয়া 5 টকাত গোটেই দিন চলি যায় স্কুলৰ পিছত হাতত বেট বল পাই বেলি ডুবি ঘৰ মুখে দিলো বাটটো শুনাই দেউতালে ভয় যদি আহি শুই থকা পাই চানাচুৰৰ সলনি মোক দিব গতিয়াই সংবাদত দেখা পোৱা ছোৱালীজনীক নিতে দেখোতে দেখোতে কিয় ভাল লগা হ'ল গম বুলি ভাবোতে সেই মনৰ কথাটি তাইক দিন বাগৰিল বছৰ পাৰ হৈ গ'ল সেই দিন ক'ত গ'ল সেই দিন ক'ত গ'ল অহা যোৱাকে কুলিতে সেই পঢ়াশালীখনি দেখি লুকা চুৰি চুৰ পুলিচ কটনা ধেমালিৰে লৰালিৰ সেইদিনলে মোৰ ঘূৰি যায় মন আজি মনলে উভতি আহে লৰালি তোৰে মোৰে তিয়েতি ধেমালি আমাৰ ৰুম এইটোই নিউ ৰুম চাই আপোনালোকে নতুন ৰুম আৰু আপোনালোকৰ ভিতৰত দুখাই আছে এইটো বাহিৰৰ পৰা দুখাইছে প্ৰথমতে চাই লওক আমি মানে ৰাস্তাৰ ওচৰতে হ'ব ৰুমটো আমাৰ এইটো ৰুমটো ৰাস্তাৰ ওচৰতে গাড়ী এখন ইয়াতে পাৰ্কিং হ'ব গাড়ী আৰু
তো দেখা আছে ভিতৰত এতিয়া আমি এন্ট্ৰি কৰি ভিতৰলৈ এন্ট্ৰি কৰিলোঁ এতিয়া আমি যাম টান টান ৰুমটো চাই লওক আপোনালোকে ৰুমৰ কণ্ডিশ্যন অ'কে এইভাগে কিটচেন ৰুম হ'ব এতিয়া ভাত খোৱা ৰুম হ'ব এইভাগে মানে ভাত চাত বনাব পাৰিম আৰু এইভাগে মানে কাঁহী বাতিত মাজা হ'ব আৰু এইটো ৰুমত যাই আছোঁ আৰু এইটো এটা ৰুম এইটো एक है ৰুম ষ্টাইল বেকেৰী চাই আৰু ধুনীয়া তাৰ নিজৰতে ভাবছি কিন্তু বিচনা নহ'ব দেই গাইছ আমাৰ এই ইয়াৰ হ'ব অকলৰে লৈছে বোলে মই দিয়া নাই আমাৰ নাই ইয়াতে সোমাব আৰু ইয়াতে মই থাকিব লাগিব এইখিনিতে মই থাকিম আৰু জ্যোতিষ ক'ত থাকে নাজানো ক'ত থাকিব জ্যোতিষ ইয়াতে থাকবো চ' গাইছ ৰুমটো ভাল লাগিছে কণ্ডিশ্যন ৰুমটো ঠিকে আছে কিন্তু অলপ বেছি মানে পালেং চালেং নাই সেইটো কাৰণে এতিয়া আমি মাটিত থ'ব লাগিব একজনে এখন আছে পালেং তাতে সেই খুৱাব এতিয়া সোমাব মানে এতিয়া আৰু ইয়াতে সোমাব লাগিব ৰুমৰ কণ্ডিশ্যন অ'কে বঢ়িয়া ৰুমটো অ'কে আছে কিন্তু এইভাগে নহ'ব এইভাগে নয়নটি মানে দৰ্জা চাপা দিব লাগিব আৰু এটা দুটা আৰু এইভাগে এটা তিনিটা এতিয়ালৈকে তিনিটা ৰুম অ'কে কণ্ডিশ্যন অ'কে চাওক টিপটপ ৰুমটো লাইট আছে লাইট দিছে ইয়াতে আৰু এইভাগে আচ্ছা এইটো খিৰিকী ডিজাইনটো বেলেগ ইয়াৰ তাৰ পৰা আহি আচ্ছা সেইখিনি দৰ্জাই আছিল এইটো তাৰমানে এই চিষ্টেমৰ আৰু এইবিলাকৰ পৰা হেৰি আছে না চ' এতিয়া আৰু আমি চাফা কৰিম ৰুমটো আমাৰ জ্যোতিষ ইয়াতে চাফা কৰিব প্ৰথমতে ৰুমটো চাফা কৰি পেলাই সেই আৰু থাকিব লাগিব मेरे को भी दिए भाई छपड़े करने के लिए सबसे पहले इसको सफा इतना आगे सफा करें वन गया उधर रूम सब कंप्लीट हो गया पूरा इधर भी कंप्लीट हो गया सो इधर भी हो गया सो और अभी भिडिओ এইখিনি পৰাই মানে বাই বাই যদি ভাল আছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু এনে দুখলৈ আমাৰ ৰুমটো কেনেকুৱা বুলি সো এইটো আহিব সামৰিছোঁ বাই